হেল্ল' নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাই, আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা দিওঁ বুলি আপোনালোকক ওলাইছোঁ আৰু দাড়ি চাৰি কাটি অকণমান চিকনা হৈ গৈছোঁ। মানে আমি যাব ওলাইছোঁ আপোনাৰ ক'ত কি বুলি ক'লে শিলিগুৰি, কলকাতাত আছে নে ক'ত আছে ভালকৈ নাজানো। শিলিগুৰি যাব ওলাইছোঁ, ৱেষ্ট বেংগল। সেইকাৰণে ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ আৰু বহুত দিনৰ মূৰত। এতিয়া আমি ৰেডি কৰি আছোঁ, পেক কৰি আছোঁ, মানে কাপোৰ কৰি আছে পেক হেতি, মই কৰা নাই বাৰু। চাওক हो जाएगा। ফাইনেলি আমি আহি পাই গ'লোঁ এতিয়া ক'ত ষ্টেচন ডিব্ৰুগড়। কিবা কি এখন ট্ৰেইনখন না ৰাজধানী এক্সপ্ৰেছ নিউ দিল্লীত যাম আমি এতিয়া। আগত গৈ আছে বহুত মানুহ, আমি পিছত গৈ আছোঁ এতিয়া, দেখাই আছোঁ। আৰু এইয়া যে আগত গৈ আছে এয়া আমাৰ ডিব্ৰুগড় পাৰ্টি, মানে আমি ডিব্ৰুগড়ৰ পৰা ইমান কেইজনে যাম আৰু বাকী ছাৰ আহি পোৱা নাই, ছাৰ আহি আছে বাৰু। আৰু ট্ৰেইনত উঠাৰ পিছত মানে ভিডিঅ' কৰা নহ'লে, একেবাৰে ৰাতিপুৱা সাৰ পাই পিনি ভিডিঅ' কৰিছোঁ। বৰ্তমান আহি পালোঁহি আমি বিহাৰ নে কি বুলি কয়, পাটনা বিহাৰ। আৰু এয়া চাওক নাজাৰা, চাৰিওফালে অকল খেতি 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 আৰু আহি পালোঁহি দিয়ক আমাক কোম্পেনীয়ে দিয়া হোটেলখনত। আৰু ধুনীয়াকৈ চবেই গৈ আছে হোটেলৰ কিবা ৰিচিপশ্যনলৈ, কিবা ৰুম নাম্বাৰৰ টিকেট দিব। আৰু চাওকচোন, মানে আমি আহিছোঁ বুলি আমাক অকণমান সন্মান জনাইছে আৰু কিবা তেখেতসকলৰ কিবা জনগোষ্ঠীয় কিবা, আমাৰ যেনেকৈ অসমৰ গামোচা, তেখেতসকলৰ কিবা তেনেকুৱা এখন পিন্ধাইছে আৰু সকলোকে সন্মান জনাইছে। খুব ভাল লাগিল। মানুহকেইজন সঁচাকৈ খুব মৰমীয়াল, খুব মানে ধুনীয়াকৈ আৰু নিজৰ মানুহৰ নিচিনা মৰম কৰিছে। আৰু দিয়ক মোকো পিন্ধাই দিলে, ময়ো অলপ সন্মান পালোঁ আৰু ফাইনেলি দিয়ক। আৰু আমিও নিজৰ ৰুমটোত পালোঁহি আৰু বাৰু আমি থকা ৰুমটো আপোনালোকক অকণমান দেখাই দিওঁ। এনেকৈ ৰুমটো খুলি আহিলে আপোনালোকে দেখিব, ইফালে দুখন বেড দিছে। মানে ৰুমটোৰ ডেক'ৰেশ্যনটো খুব ধুনীয়া, সঁচাকৈ দেখি মানে দেখিলে ভাল লাগিব আপোনালোকৰ। আৰু ধুনীয়াকৈ দিছে, এইফালে এটা টিভি দিছে, এইফালে ফ্ৰিজ দিছে, ধুনীয়াকৈ বাথৰুম, লেট্ৰিন বাথৰুম এটেচ, লগতে এটা ধুনীয়া বেলকনি আছে। ভিউটো চাওকচোন বাৰু আপোনালোকে, কিমান ধুনীয়া লাগিছে নহয় দেখিবলৈ। ৱাও, সঁচাকৈ একেবাৰে মনটো ভাল লাগি গ'ল। আৰু ৰাতিলৈ মানে প্ৰগ্ৰেম মিটিং মানে কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব। আৰু আজি অহা দেখি অলপ কিবা ছিংগাৰ দুজনমান আহিছে, অলপ প্ৰগ্ৰেম আৰু ভাল গান শুনি ভাল লাগিলে খুব। আৰু পিছদিনাৰ দৃশ্য এয়া, কোম্পেনীয়ে আমাক সকলোকে পুনৰ এবাৰ মৰম যাচিলে, ধুনীয়াকৈ সকলোকে মৰম দিছে। তাৰপিছত আমাৰ ধুনীয়াকৈ মিটিং ষ্টাৰ্ট হ'ল। আৰু দিনত মিটিং হ'ল, দিনত মিটিং হোৱাৰ পিছত ৰাতি এৱাৰ্ড দিলে। ৰাতি এৱাৰ্ড দি ধুনীয়াকৈ যিসকলে ভাল কাম কৰিছে সেইসকলক সন্মান জনালে। যি নহওক, গৈ খুব ভাল লাগিল, বহুত কথা শিকিব পাৰিলোঁ গৈ পিনি। বহুত অভিজ্ঞতা থকা মানুহক লগ পালোঁ, বহুত কথা শিকিলোঁ। ইমান দেৰিলৈকে ভিডিঅ'টো চালে যেতিয়া লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক। ধন্যবাদ।